হেল্ল' হাই নমস্কাৰ অসমবাসী ৰাইজ স্মাৰ্ট ভাৰত আছামৰ ইউটিউব চেনেলটোলৈ মই সকলোকে স্বাগত জনাইছোঁ আৰু বলক আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ টপিক। আৰু আজিৰ আমাৰ টপিকটো হ'ল ছিকিম যাবলৈ কিমান টকা লাগে, মানে আপুনি যেন ছিকিম যাব বিচাৰে কেই টকা লাগিব যাবলৈ আপোনাক। আজি এইটো বিষয়ে আমি আলোচনা কৰিম। ছিকিমক যাবলৈ তিনি ধৰণে যাব পাৰি ছিকিমলৈ। প্ৰথম হ'ল ট্ৰেইন, নেক্সট হ'ল ফ্লাইট, 3 নম্বৰতে বাইক, যদি আপুনি বাইক ৰাইড কৰি ভাল পায়। কিন্তু মেইন কথাটো হ'ল ক'ত কিমান খৰচ পৰিব, কেইটকা খৰচ পৰিব ছিকিমলৈ যোৱাৰ কাৰণে। প্ৰথম টপিকলৈ আহোঁ, ট্ৰেইনেৰে। যদি আপুনি ট্ৰেইনেৰে যাব বিচাৰে কিমান খৰচ পৰিব। একচুৱেলি ট্ৰেইনেৰে আপুনি ডাইৰেক্ট ছিকিম যাব নোৱাৰে। আপুনি গুৱাহাটীৰ পৰা উঠিব লাগিব ট্ৰেইনত, নাইবা আপোনাৰ খৰচত যিটো ৰেজিষ্ট্ৰেশ্যনত তাৰ পৰা আপুনি উঠিব পাৰে। তাৰপিছত আপুনি যাব লাগিব NJP, নিউ জলপাইগুৰি। আপুনি নিউ জলপাইগুৰিত যাই নামিব লাগিব, আৰু নিউ জলপাইগুৰিৰ পৰা ছিকিমলৈ ট্ৰেইন নাযায়। গতিকে আপুনি নিউ জলপাইগুৰিত গুৱাহাটীৰ পৰা যাই নামিব লাগিব। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ ভাড়া, যদি আপুনি শ্লিপাৰত যাব বিচাৰে তেনেহ'লে হ'ল ধৰক 1000 টকা, আৰু যদি যাব বিচাৰে আপুনি শ্লিপাৰত তেনেহ'লে 300 টকাৰ ভিতৰত আপোনাৰ হৈ যাব। কিন্তু এটা কথা হ'ল দিনত যে আপুনি কেতিয়াও ছিকিম যাব নোৱাৰে ট্ৰেইনত যায়, এদিনতে যাই নাপাব। কাৰণ ট্ৰেইন যাই ইয়াৰ পৰা ধৰক 6টা 6:30 যাই পায় NJP, আৰু 6টা 6:30 আবেলি আপুনি তাৰ পৰা ছিকিম যোৱাটো আপোনাৰ কাৰণে পাহাৰীয়া ৰাস্তা যোৱাটো বিৰাট মুস্কিল, নাপাব আপুনি গাড়ী। গতিকে আপুনি এদিন শিলিগুৰিত থাকি দিব লাগিব। তাৰপাছত নেক্সট ডে আপুনি ৰাতিপুৱা আপুনি চাৰিচকীয়া যিকোনো এখন ভাড়া কৰি লৈ যাব পাৰিব। তাৰপিছত আপোনাৰ চাৰিচকীয়া ডাইৰেক্ট যাব ছিকিমৰ গেংটক, আৰু চাৰিচকীয়াৰ ভাড়া ধৰক আপুনি এনে 4,500 4,500 লয় এখন চাৰিচকীয়াত। আপুনি যদি শ্বেয়াৰত যায় তেনেহ'লে আপোনাৰ লাভৱান কম পৰিব, আৰু যদি আপুনি অকলে যায় বা আপুনি অকলে যাব বিচাৰে তেনেহ'লে আপোনাৰ 4,000 4,500 টকা আপুনি পৰিব নিজাকৈ। তাৰপাছত সেইদিনা আপুনি ৰাতিপুৱা গ'লে আপুনি 12টা 12:30 আৰামছে পাই যাব, আৰু তাত যে আপুনি হোটেল ল'ব লাগিব। আৰু তাত হোটেল ভাড়া বেছি নহয়, 1000-1500 ভিতৰত ভাল হোটেল পাই যাব আপুনি ধুনীয়াকৈ। আৰু আপোনালোকে যদি হোটেল লয় MG মাৰ্গৰ ওচৰতহে ল'ব, আৰু MG মাৰ্গত ভাল হোটেল পাই যায় আপোনালোকৰ, ভাল হোটেল পাই যাব বহুত কম ৰেটত। কাৰণ ছিকিমৰ মেইন হাৰ্ট বুলি ক'বলৈ গ'লে MG মাৰ্গটো হৈছে ছিকিমৰ মেইন হাৰ্ট, টুৰিষ্ট পইণ্ট, মেইন এট্ৰেকশ্যন। ছিকিমত ঘূৰিবলগীয়া ঠাইবিলাকৰ ভিতৰত হ'ল গেংটকৰ কমপ্লিট চহৰখন। তাত আপুনি বনজাকৰি ৱাটাৰফলছ পাব, তাৰপিছত এখন ডাঙৰ ফ্লাৱাৰ গাৰ্ডেন আছে, বটানিকেল গাৰ্ডেন আছে, তাৰপিছত নিজৰা আছে, তাৰপিছত এটা বুদ্ধ মন্দিৰ আছে যিটোৰ পৰা ধুনীয়া ভিউ পোৱা যায়। সেইখিনি ঘূৰিব পাৰিব ছিকিমত থাকি গেংটকৰ পৰা। আৰু আপুনি গেংটক ঘূৰিব লাগিলে আপুনি হোটেলত কৈ দিলে হোটেলে আপোনাৰ গাড়ী ভাড়া ঠিক কৰি দিব। 1,500 পৰা 2,000 টকা ল'ব ভাড়া এখন গাড়ীয়ে গোটেই দিনটো ঘূৰাই দিয়াৰ নামত। আৰু গোটেই আপোনাক গেংটকৰ যিমানখিনি ঘূৰিব লগা ঠাই আছে গেংটক মেইন চিটিখনত তেওঁলোকে ঘূৰাই দিব। তাৰপিছত আহিল আপোনাৰ ঘূৰিবলগীয়া ঠাই হ'ল আপোনাৰ চাইনা বৰ্ডাৰ, নাথুলা পাছ, বাবা হৰভজন সিং মন্দিৰ, তাৰপিছত চংমো লেক। কিন্তু এইখিনি যোৱাৰ কাৰণে আপোনাক লাগিব পাৰ্মিশ্যন। ছিকিম টুৰিজিম অথৰিটিৰ পৰা আপোনাৰ পাৰ্মিশ্যন ল'ব লাগিব যোৱাৰ কাৰণে। আৰু তাৰ কাৰণে আপুনি হোটেলত কণ্টেক্ট কৰিলে হোটেলৰ মালিকে, হোটেল অথৰিটি আপোনাক গোটেইখিনি ব্যৱস্থা কৰি দিব আপোনাৰ পৰা যিমান যি লাগে। আপুনি নিজাকৈ যায় কষ্ট কৰি তাত টুৰিজিমৰ অফিচত যায় নিজাকৈ পাৰ্মিশ্যন লোৱাৰ দৰকাৰ নাই। হোটেলত যোনদিনা যায় তাৰ আগৰ দিনা কৈ থ'লে হ'ল, যি ডকুমেণ্টছ লাগে তেওঁলোকক খুজিব, দি দিব, বাছ আপোনাক পাৰ্মিশ্যনখন উলিয়াই দিব। আৰু নেক্সট ডে আপোনালোকে একেলগে চংমো লেক, তাৰপাছত বাবা হৰভজন সিং মন্দিৰ আৰু নাথুলা পাছ যাব পাৰিব। আৰু তাত গাড়ীৰ ভাড়া ল'ব কমচে কম 2,500 বা 3,000 টকা ভাড়া লয় গাড়ীয়ে।
আৰু মেইন কথাটো হ'ল যেতিয়া আপুনি নাথুলা পাছ যাব লগত কিন্তু পপকৰ্ণ লৈ যাব তাত অক্সিজেন লেভেল বহুত কম হয় বহুত কম গতিকে যদি যাৰ শ্বাস প্ৰশ্বাসৰ অলপ প্ৰব্লেম আছে তেওঁলোকে কিন্তু লগত পপকৰ্ণ লৈ যাব আৰু ৰাস্তাত নাথুলা পাছ যোৱা ৰাস্তাত পপকৰ্ণ দুনিয়াৰ বেছি থাকে যে নাথুলা পাছ যোনে যোনে যায় পপকৰ্ণ লৈ যাওঁ এতিয়া কথাটো হ'ল খৰচ টোটেল আপোনালোকৰ কিমান পৰিব যদি আপোনালোকে ছিংগল যায় ছিংগল গ'লে আৰু বেছি পৰিব আৰু যদি আপোনালোকে শ্বেয়াৰত যায় কম পৰিব ছিংগল যদি যায় আপোনাৰ ধৰক 40-45ৰ ভিতৰত পৰি যাব ছিংগল গ'লে কাৰণ এজন গ'লেও যি ভাড়া শ্বেয়াৰত গ'লেও সেই একেই ভাড়া পৰিব কিন্তু আপোনাৰ শ্বেয়াৰত গ'লে আপোনাৰ ভাড়াৰ এইটো কম পৰিব আপোনাৰ ভাড়াটো কাৰণ আপুনি শ্বেয়াৰত দিব ধৰক 3,000 টকা বা 3,500 টকা গাড়ী ল'লে কিন্তু আপুনি ছিংগল গ'লেও সেই 3,500 টকা ল'ব কিন্তু যদি আপুনি শ্বেয়াৰত যায় আপোনাৰ 3,500 টকাৰ আপুনি তিনিজন ছিংগল শ্বেয়াৰত গ'লে আপোনাৰ 1,000-1,200 টকা পৰি যাব গতিকে আপোনাৰ কমত হ'ব হোটেল ৰুমত এনেকুৱা ধৰণৰ 1,000-1,500ৰ ভিতৰত আপুনি ভাল ৰুম পাই যাব ছিংগল লোৱা বা ডবল লোৱা গতিকে যদি আপুনি ছিংগল যায় 40,000-45,000 পৰি যাব আৰু যদি আপুনি শ্বেয়াৰত যায় তেনেহ'লে আপোনাৰ ধৰক 35 পৰি যাব আপোনাৰ 10,000 প্ৰফিট হ'ব আপোনাৰ আৰু এতিয়া নেক্সট আহিলে আপুনি যদি ফ্লাইটত যাব বিচাৰে ফ্লাইটত গ'লেও একেই কাৰণ আপুনি পাইকাঙলৈকে বৰ্তমান ফ্লাইট নাপায় বৰ্তমান গ'লে আপুনি শিলিগুৰিৰ বাগডোগৰালৈকে যাব লাগিব গুৱাহাটীৰ পৰা আৰু এই বাগডোগৰাৰ পৰা মানে শিলিগুৰিৰ পৰা বাছত গ'লে ট্ৰেইনত গ'লে যিটো খৰচ শিলিগুৰিৰ পৰা ছেম খৰচে কৰিব তাত গৈ আপোনাৰ ফ্লাইটত গতিকে ধৰক ফ্লাইটত গ'লে আৰু ধৰক 2,000-3,000 টকা বেছি বাঢ়িহে যাব আপোনাৰ ধৰক 4,000 টকা বা 5,000 টকা বেছি বাঢ়ি যাব ধৰক 50,000 হৈ যাব আপোনাৰ ফ্লাইটত যদি যায় আপুনি ফুৰিবলৈ আৰু নেক্সট হ'ল আপোনাৰ হ'ল বাইক ৰাইডত কিন্তু আপোনাৰ বহুত কম খৰচত হৈ যাব যদি আপুনি বাইক ৰাইড কৰি ভাল পায় ভাল বাইক আছে আপোনাৰ বা তাত গৈও আপুনি ছিকিমৰ পৰা ধৰি শিলিগুৰিৰ পৰা ভাল বাইক লৈ ল'ব পাৰিব ট্ৰেইনটোত ধৰক গুৱাহাটীৰ পৰা আমাৰ হ'ল 450 কিলোমিটাৰমান হয় ছিকিম আৰু তাৰ লগত 300-400 কিলোমিটাৰ এক্সট্ৰা এড কৰি দিয়ক কাৰণ আপুনি ঘূৰিবতো তাত গৈ গতিকে ধৰক 400-700-800 মান হয় আৰু পাৰ লিটাৰ 100 টকা কৰি ধৰে তেল মানে ধৰক আমাৰ 2,500 বা 3,000 টকাৰ ভিতৰত তেল খাব আৰু আপোনাৰ থকাটো ধৰক হোটেলতো কৰক তেতিয়া আপোনাৰ 10-15,000ৰ ভিতৰত আপোনাৰ ছিকিম ৰাইড হৈ যাব ধুনীয়াকৈ এটা মেইন কথা হ'ল যে ছিকিম যেতিয়া যাব তেতিয়া কিন্তু আপোনাৰ ঠাণ্ডাৰ কাপোৰ লগত লৈ যাব দিয়ক কাৰণ আমাৰ তাত যিমান গৰম পৰি থাকিলেও যিমান গৰমৰ দিন হ'লেও ছিকিমত কিন্তু ঠাণ্ডাৰ কাপোৰ লগত লৈ যাব কাৰণ যদি নাথুলা যায় আপুনি নাথুলাত কিন্তু এতিয়াও 1 ডিগ্ৰী 2 ডিগ্ৰী মাৰিয়ে থাকে গৰমৰ দিনত গতিকে আৰু ছিকিমতো বহুত ঠাণ্ডা আৰু বৰষুণ সৰুকৈ পৰিয়ে থাকে গতিকে যদি ছিকিম যাব বিচাৰে তেনেহ'লে আপোনালোকে ঠাণ্ডাৰ কাপোৰখিনি লগত কিন্তু লৈ যাব নাপাহৰিব তো আজি এইখিনিতে সামৰোঁ আমাৰ ভিডিঅ'টো যদি চেনেলটো ভাল লাগিছে ভিডিঅ'বিলাক চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু লাইক কৰক আৰু মোৰ ছিকিম ৰাইডৰ ভিডিঅ' ছিকিম টুৰৰ প্লে'লিষ্টত পাই যাব তাত ছিকিমত কি ঠাই আছে চাব পাৰিব আপোনালোকে আৰু এনেকুৱা ধৰণৰ যদি টুৰ ট্ৰেভেলছৰ ভিডিঅ' আপুনি ঘূৰি ভাল পায় বা এনেকুৱা ধৰণৰ ভাল ভিডিঅ' আপোনালোকে চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম জয় হিন্দ